আজি দেখিছেনে আমাৰ ইয়াত বতৰটো বহুতেই ধুনীয়া, বৰষুণো দি আছে। কিনাৰ মানুহ ঘৰৰ এটা মই দৃশ্য দেখুৱাইছোঁ আপোনালোকক, বৰষুণ দি আছে। এনেকুৱা বতৰত থাকি ভাল লাগে বাৰু, অৱশ্যে পিছবেলালৈকে ৰ'দ দিলেগৈ আৰু। হাই গাইজ, ৱেলকাম টু মাই চেনেল আছামিজ ব্লগাৰ্ছ পূজাৰ আন এটি ভিডিঅ'লৈ মই পূজাই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া হৈছে 10:30 ৰাতিপুৱা। আজি দেওবাৰ, তাতে খাই বৈ হৈ গ'ল, ৰাতিপুৱাৰ যিখিনি খোৱা বোৱা এইবিলাক হৈ গ'ল। আৰু এতিয়া দেখিছেনে মই পূৰা ঘামি আছোঁ, ছাদৰ ওপৰত কাপোৰ মেলি আহিছেগৈ। পিহু ঘামিছে, পিহু গৈছিল লগত। ছাদৰ ওপৰত কাপোৰ মেলিবলৈ গৈছিলোঁ, পূৰা গৰম, মানে যদিও ৰ'দ নাই বহুত গৰম। মই একদম ঘামি গ'লোঁ, মানে পূৰা পিহুৰো স্কিন গ'ল, শুনিছে নহয়। তাৰপিছতে তেনেহ'লে আজি দেওবাৰ বুলি কি কৰোঁ কি নকৰোঁ কি বনাওঁ আপোনালোকক দেখুৱাই থাকিম, আৰু তেনেহ'লে ভিডিঅ'টো চাই থাকিব। হাজবেণ্ড গৈছে বজাৰলৈ, আৰু এতিয়া মই বজাৰৰ পৰা ইমান যিহেতু ৰ'দ দিছে, ৰাতিপুৱা পিছে বৰষুণ আছিলে, এতিয়া ৰ'দ দিছে, সেইবাবে এতিয়া মই অলপমান নেমু চৰবত বনাই থওঁ। আৰু নেমু চৰবত ইয়াত পিহুৱে মানে যেতিয়াই কৰিম ভিডিঅ' তাইও খুব ভাল পায়, তাই হাত দাঙিবই আৰু আপোনালোকক, তাইও ভাল পায়। ঠিক আছে তেনেহ'লে। এয়া মই চৰবত বনাবৰ বাবে নেমু চেপি আছোঁ। দেখিছে, আমাৰ পিহুৱেও মানে চৰবত খাই বিৰাট ভাল পায়। এয়া মোৰ চৰবত হৈ গ'ল। এয়া দেখিছে, হাজবেণ্ড বজাৰৰ পৰা আহিলে আৰু সকলোখিনি বস্তু লৈ আহিছে। আম, বন্ধাকবি, লাই শাক, মাছ, এইবোৰ এতিয়া মই বনাম। পিহুক দেউতাকে আম খাবলৈ দিছিলে, তাই কিবা এটা কথাত খং উঠিলে, কিবা এটা আনিবলৈ কৈছিলে, দোকানত নাপালে, সেইবাবে নানিলে। তাই ভেন পাতি চবজি আছে। আৰু আজি আনিছে মাছ, এয়া মই মাছ ধুই পখালি থৈছোঁ বনাবলৈ। আৰু এয়া লাই শাকটো ভালকৈ ধুই পাতবিলাক থৈছোঁ আৰু কাটি বনাম। আৰু আনিছে ৰঙালাও আগবোৰ বাচি মেলি ধুই পখালি থ'ম। মানে মই সকলোখিনি বস্তু বনোৱাৰ আগতে চব ৰেডি কৰি থওঁ, তাৰপাছতহে বনাবলৈ যাওঁ। মাছ ধুলোঁ, লাই শাক ধুলোঁ, ৰঙালাও পাত ধুলোঁ, তাৰপিছতহে সকলোখিনি বনাওঁ। সেইবাবে মই সকলোখিনি যোগাৰ আগতেই কৰি লওঁ। আৰু এয়া দেখিছে, এটা মই কোমলীয়া তিয়ঁহ কাটিব খুজিছোঁ। মই তিয়ঁহ দি আজি মাছৰ জোল বনাম। আপোনালোকে যদি ঘৰত জিকা বা কোমোৰা, লাও একো নাথাকে, তিয়ঁহ দিও মাছৰ জোল বনাব পাৰে, আৰু খাবলৈও খুব ভাল হয়। আজি তিয়ঁহটো কোমলীয়া আছিলে, আৰু এয়া মই বাকলিটো গুচাই লৈছোঁ। আৰু বাকলিটো গুচাই মই এখন পিহনাত ভালদৰে পিহি ল'ম। পিহি ল'লে সিজিবলৈ পটককৈ হয় বা খাবলৈও ভাল লাগে, সেইকাৰণে মই এখন পিহনাত পিহি লৈছোঁ। এতিয়া মই এখন কেৰাহী গৰম কৰি লৈছোঁ, আৰু ইয়াতে অকণমান তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত মাছ 3 পিচ দি দিছোঁ। 3টা মানুহৰ কাৰণে আমি 3 পিচ দিছোঁ, তাতকৈ বেছি খাব মন নাযায়, আৰু বেলেগো আছে। এয়া মাছকেইপিচ ফ্ৰাই কৰি আছোঁ। মাছকেইপিচ ফ্ৰাই প্ৰায় হৈ গৈছে, এতিয়া মই ইলটি কৰি দিছোঁ। আৰু এয়া কাঢ়ি থৈছোঁ মই। দেখিছে, মাছকেইপিচ কাঢ়ি থৈছোঁ, মাছ ফ্ৰাই হৈ গ'ল। আৰু এতিয়া মই সেই একেখিনি তেলতে দি দিম মিঠি গুটি ফুটাৰ পাছতেই মই তাত বিলাহীখিনি দি দিম। বিলাহী মই 2টা মিডিয়াম চাইজৰ লৈছোঁ। দেখিছে, বিলাহীকেইটা দি দিছোঁ। আৰু বিলাহীখিনি মই অলপমান সময় গলি নোযোৱালৈকে লৰাই থাকিম, আৰু তলিয়া দি ঢাকি থ'ম। ইয়াক তলিয়া দি ঢাকি থৈছোঁ।
অলপ সময় মই ঢাকি থ'ম। আকৌ মই তুলি এখন দাঙি চাইছোঁ। এয়া দেখিছে বিলাহীখিনি প্ৰায়ে কোমলি গৈছে, গলি গৈছে এয়া বিলাহীখিনি। আৰু অলপমান হেতাৰে ভাঙি ভাঙি দিছোঁ। আকৌ অকণমান সময় ঢাকি থৈছোঁ। তাৰপিছত এবাৰ আকৌ দেখিছে লৰাই দিছোঁ আৰু তাতে ৰুকি লোৱা তিয়ঁহখিনি দি দিছোঁ আৰু এই তিয়ঁহৰ পানীকণো দি দিছোঁ, কাৰণ এইখিনি তিয়ঁহৰ নিজৰ পানী। তিয়ঁহৰ যিটো পানী গুণ আছে সেই পানী ৰুকি দিয়াৰ লগে লগে ওলাইছে আৰু মই এইখিনি অলপমান সময় ভাজিম। আচলতে বিলাহী 2টা ল'লে বা 3টা ল'লে, বিলাহীৰ পৰিমাণটো বেছি ল'লে কালাৰটো বহুত ধুনীয়া হয়। ইয়াত দেখিছে মই হালধি দিছোঁ আৰু ইয়াতে নিমখ মই সোৱাদ অনুযায়ী দিছোঁ। নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব। আৰু অলপমান সময় মই লৰাই দিছোঁ। ইয়াতে মই অলপমান পানী দি দিছোঁ। পানী দি অলপমান সময় উতল আহিবলৈ দিম। আৰু ইয়াতে মই মাছ দি দিছোঁ। আৰু এতিয়া তলিয়াখন দি ঢাকি অলপ সময় উতল আহিবলৈ থ'ম। দেখিছে মাজে মাজে দেখুৱাই থকা নাই। আৰু ইয়াত মই নেমু চেপি দিছোঁ। এয়া প্ৰায় মোৰ মাছৰ জোল হৈ গ'ল। মাজে মাজে মই তলিয়াখন দাঙি দাঙি চাই আছিলোঁ, সেইখিনি আপোনালোকক দেখুৱাবলৈ নহ'লে। দেখিছে উতল আহি গৈছে আৰু নেমু ৰসো দিলোঁ মই। আৰু এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি লাষ্টত ধনিয়া পাত কেইডাল দি দিছোঁ। ধনিয়া দিলে গোন্ধটো সঁচাই বহুত ভাল লাগে। আৰু অকণমান হেতাৰে লৰাই দিছোঁ আৰু তলিয়াখন দি আকৌ ঢাকি থৈ দিছোঁ। মোৰ মাছৰ আঞ্জা হৈ গ'ল। এতিয়া বনাম মই আকৌ এখন কেৰাহী লৈছোঁ আৰু ইয়াতে অলপমান তেল দি দিছোঁ। আৰু ইয়াতে এতিয়া মই বনাম ৰঙালাও আগৰ ভাজি। তেলতে মই দি দিছোঁ চপাৰত কাটি লোৱা আদা, নহৰু, পিঁয়াজ, জলকীয়াৰ পেষ্ট। বেছি মিহি নকৰিব, অলপ গোটা গুটিকেই থাকিব লাগে। মই সেইকাৰণে চপাৰতে চপ কৰি লৈছোঁ। আৰু আপোনালোকৰ চপাৰ নাথাকিলে মিহিকৈ কুটি ল'লেও হ'ব। আৰু এতিয়া দেখিছে এখন হেতাৰে মই ভালদৰে কেঁচা গোন্ধটো নোযোৱালৈকে আদা, নহৰু, পিঁয়াজ, জলকীয়াৰ এই মিশ্ৰণটো কেঁচা গোন্ধটো নোযোৱালৈকে লৰাই থাকিম। লৰাই আছোঁ। আজি মই দুবিধমান শাকেই বনাম, লাই শাক আৰু ৰঙালাও আগৰ ভাজি। কিয়নো শাক খালে এনেও ভালেই, শাক খালে ফাইবাৰ থাকে, কোষ্ঠকাঠিন্যৰ কাৰণেও ভাল। আৰু দেখিছে এয়া ৰঙালাও আগ মই ইয়াত দি দিছোঁ। শাক যিমানে খায় চুলিৰ কাৰণেও বহুত ভাল। সৰু ল'ৰা ছোৱালীকতো খুৱাবই লাগে। সেইকাৰণে আজি মই দুইবিধ শাকেই বনাইছোঁ। লাই শাকো বনাইছোঁ আৰু বনাম, আৰু ৰঙালাও আগৰ ভাজিও বনাইছোঁ। আৰু আপোনালোকে মন কৰিব, মই কেৰাহীখন গৰমে গৰমে চুই দিছোঁ, এইটো মোৰ বৰ বেয়া অভ্যাস। আপোনালোকে কিন্তু এনেকুৱা নকৰিব। মই সদায় এইটো ভুল কৰোঁ। সদায় মই সুদা হাতেৰেই চুই দিওঁ কেৰাহীখন। দেখিছে এতিয়া মই লৰাই পেলাই অলপমান সময় নিমখ দিছোঁ, হালধি দিছোঁ আৰু অলপমান সময় আকৌ লৰাই দিছোঁ। আৰু এতিয়া তলিয়াখনে মই ঢাকি থৈছোঁ অলপমান সময়। পানী ব্যৱহাৰ কৰা নাই কিন্তু মই আকৌ দাঙি চাইছোঁ। দেখিছে অলপমান সিজা সিজাৰ ভাৱ এটা আহিছে।
আৰু এতিয়া দেখিছে কমাই দিছোঁ গেছৰ ফ্লেমটো আৰু মই ইয়াতে লৈছোঁ বেচন 2 চামুচ অলপমান পানীত বেচন 2 চামুচ লৈ পেলাই ভালদৰে মই গুলিম এতিয়া ভালদৰে পানীত বেচন 2 চামুচ গুলিছোঁ দেখিছে আৰু এয়া সিজা ৰঙালাও আগৰ আগখিনিত মই এয়া ঢালি দিছোঁ অলপমান শাকখিনি সিজিবলৈ দিব তাৰ পিছতহে দিব দেখিছে এতিয়া আকৌ অলপ সময় লৰাই দিম আৰু তেতিয়া শাকখিনি ভালদৰে পাক খাই যায় আৰু খাবলৈও খুব সোৱাদযুক্ত হয় যদি বনাই চোৱা নাই এবাৰ বনাই চাবচোন বহুতেই ভাল লাগে খাই মই অন্য মছলা কিন্তু একো ব্যৱহাৰ কৰা নাই দেখিছে একদম সিম্পলকৈ বনাইছোঁ এয়া আমাৰ প্ৰায় ৰঙালাও আগৰ ভাজি হৈ গ'ল দেখিছে ৰঙালাও আগ মোৰ হৈ গ'ল আৰু ঢাকি থৈছোঁ এতিয়া এবাৰ বনাবলৈ লৈছোঁ মই লাই শাকৰ ভাজি আজি ভাবিব পাৰে সকলো শাকেই বনাইছোঁ কিয় মানে দেওবাৰ দিনাহে সময় পায় হাজবেণ্ড থাকিবলৈ সেইকাৰণে বনাইছোঁ আৰু লাই শাকত মই আদা কাটি কাটি দিছোঁ দেখিছে একেবাৰে সিম্পলকৈ বনাম লাই শাকত মই আদা কাটি দিছোঁ একদম সিম্পলকৈ বনাম তেলখিনি গৰম হৈ গ'লে অকমান পিয়াজ দি দিছোঁ আৰু পিয়াজখিনি অলপমান ভাজি লৈছোঁ কিয়নো শাক বোলা বস্তুটো ৰাতি খাবলৈ বেয়া দেখিছে এতিয়া মই শাকখিনি দি দিছোঁ এয়া শাকখিনি দি পেলাই অলপমান মই লৰাই দিছোঁ ইয়াতে অকমান হালধি দিছোঁ আৰু অকমান নিমখ দিছোঁ নিমখটো আচলতে বৰ বেছি দিব নালাগে শাকত কাৰণ শাকটো জহি যোৱা বস্তু বহুত কমি যায় আৰু তেতিয়া কি হয় নিমখটো বেছি দিলে বেছি চোকা হৈ যায় সেইকাৰণে নিমখ কমকৈ দিলেও হয় লাই শাকটো মই অলপ কেঁচা কেঁচা হ'লেহে খাই ভাল পাওঁ সেইকাৰণে বেছি নিসিজাওঁ এয়া দেখিছে প্ৰায় মোৰ শাকৰ ভাজি হৈ গৈছে মাজে মাজে মই লৰাই আছিলোঁ সেইখিনি মই দেখুৱাই থকা নাই প্ৰায় শাকৰ ভাজি মোৰ হৈয়ে গৈছে শাক খালে আচলতে বহুত ভাল ফাইবাৰ থাকে বা এনেও চুলিৰ কাৰণে ভাল এয়া হৈ গৈছে বিহুৱে আমাক খাবলৈ বহিলে দেই মই খাবলৈ ললে আৰু এতিয়া খোৱা অকণমান মাছৰ জোল লৈ লোৱা আৰু চব শাকৰ ভাজি খাবা দেই শাকৰ ভাজি খালে চুলিৰ কাৰণে খুব ভাল আৰু খাই কেনেকুৱা হৈছে কোৱাচোন কেনেকুৱা লাগিছে খাই খোৱা কেনেকুৱা লাগিছে খাই ভাল লাগিছে টেঙা ভাল হৈছেনে দেউতা অহাই নাই নহয় হ'ব তুমি খোৱা অঁ হাই এভৰিৱান আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়াহে আহি থকা ভিডিঅ'বোৰ দেখি থাকিব তেনেহ'লে আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পাম ধন্যবাদ